গুড মৰ্ণিং, মই আইমনুৱে মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা বতৰটো খুবেই বেয়া আছিল, সেইবাবে ৰাতিপুৱা উঠাও দেৰি হ'ল আৰু ৰাতিপুৱাই কুহুমীয়া গৰম পানী গিলাচ খাই ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ। কোনোবা যদি নতুন ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলোঁ। আৰু ঘৰকেইটা চাফ চিকুণ কৰোঁ বুলি হাতত ঝাৰু বাটো লৈ ল'লোঁ। ঘৰকেইটা চাফ চিকুণ কৰিয়ে খাইছোঁ একাপ ৰঙা চাহ বিস্কুটৰ সৈতে। আৰু ৰঙা চাহকাপ খায়ে গা ধুবলৈ বুলি গ'লোঁ। আৰু গা ধুই আহিয়ে এতিয়া মই কাঁহী এখনত লৈছোঁ মুড়ি, কঁঠাল আৰু 2 চামুচ পাউডাৰ গাখীৰ। গোটেইখিনি এতিয়া ধুনীয়াকৈ সানি ল'ম। চেনি লোৱা নাই যিহেতুকে কঁঠালটো বৰ মিঠা আছিল। এতিয়া ধুনীয়াকৈ সানি মই খাই লওঁ, তাৰপিছত দেখাই আছোঁ কি কৰোঁ। আৰু এয়া হাতত মই কি লৈ আছোঁ যিসকলে জানে কমেণ্ট কৰি জনাবচোন। ইয়াত মই আচলতে সূতা পকাই আছোঁ আৰু সূতাখিনিনো মই কিয় পকাইছোঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব। এতিয়া মই ধুনীয়াকৈ সূতাখিনি পকাই লওঁ, ভিডিঅ'টো চাই থাকক। এয়া মোৰ সূতা পকাই হৈ গ'ল। ৰং বিৰঙৰ কেইবাটাও সূতা পকাই ল'লোঁ, গ্ৰীণ কালাৰ, হালধীয়া, বেঙুনীয়া আৰু বগা। আৰু আহিছোঁ এতিয়া তাঁতখন ববলৈ বুলি। তাঁতখনৰ এইটো আচলতে মই ব্লাউজ পিচ বৈ আছোঁ, এইটো চিনটো। ইয়াত ফুল বাচিলে আৰু এটা মুহুৰা বলে আৰু ফুল বাচিবলৈ হ'ব, তাৰপিছত ব্লাউজ পিচটো ওলাই যাব। মই আচলতে হাতশালত বওঁ কাৰণে কাপোৰবোৰ ওলাবলৈ অলপ টাইম লাগে আৰু বাকী কামবোৰতো আছে, সেইবোৰ কাম কৰি মেলি আজৰি কৰিহে মই তাঁতখন বওঁ। আৰু মই বাচিম এতিয়া এইটো ফুল। ইয়াত কেনেকৈ বাচোঁ আপোনালোকক দেখাই আছোঁ। আৰু এনেকৈয়ে গোটেই ইমূৰৰ পৰা সিমূৰলৈ ব্লাউজ পিচটোত মই বাছি ল'ম। আৰু এয়া বাছি হৈ গ'ল। আৰু অথনি যে দেখিছিলে এই মাকুকেইটা ৰং বিৰঙৰ, এইকেইটা আচলতে মই তাঁতত ফুল বাচিবৰ কাৰণে সূতা নুৰিয়াই আছিলোঁ। এনেকৈ সূতাবোৰ নুৰিয়াই ল'লে সূতাবোৰ নষ্টও নহয় আৰু ফুল বাচিবলৈও সুবিধা হয়। আজি দুপৰীয়া ভাতৰ লগত কল পচলা খাওঁ বুলি এটা কলপুলি কাটিবলৈ আহিলোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ পচলা খাম বুলি, কিন্তু সময়হে পোৱা নাছিলোঁ কাটিবলৈ। পচলাটো ধুনীয়াকৈ কুটি বাছি ল'লোঁ আৰু দি দিছোঁ এটা আলু সৰু সৰুকৈ কাটি আৰু পিঁয়াজ এটা মিহি মিহিকৈ কাটি তেলৰ পাকতে দি দিছোঁ। এতিয়া মই পচলাখিনি ধুনীয়াকৈ ভাজি লওঁ। এতিয়া দুপৰীয়া সাজ খাওঁ বুলি ভাতকেইটা বাঢ়ি ল'লোঁ। এফালে লৈছোঁ মৰাপাতৰ পকৰি, এফালে নৰসিংহৰ পাতৰ পকৰি আৰু কলপচলা ভাজি, দালি। এতিয়া মই ভাতকেইটা খাই লওঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।